ঠিক বাল সাইকেল আমি হাঁহ বনাই আছো মাথাটো নুঠাবা এই ডিঙিটো নুঠাবা দেই নাইকিয়া বুলি কোলা আন্ধা আন্ধা কটাটো যে বনাবই লাগিব সেইটো বনোৱা বনাবা বন্ধ কৰি দিয়া ইমান চালু কৰি নাথাবা কোমোৰাটো কাটি থোৱা হৈছে হাঁহ মাংস সৈতে বনাই খাবলৈ একদম ৰেডি হৈ আছে এই আলু আহি গ'ল লগলে কোনোৱাটোতো নেদেখালোৱে এই কটাটো দেখালো খোৱাটো নেদেখালো তাৰপৰা তোমালোকে সেই বনোৱাটো আৰু কটাটো খোৱাটো যদি চাবলৈ মন যায় লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা কমেণ্টত জনাবা এইবিলাক দেখাব লাগে নে নালাগে কমেণ্টত যদি কমেণ্ট কৰা তেতিয়া তোমাৰ সম্পূৰ্ণ ডিটেইল ভিডিঅ'টো দি দিম আৰু যদি কমেণ্ট নকৰা তেতিয়া মইতো ভিডিঅ'টো এনেকৈ দি থাকিম চুটি চুটিকৈ দি থাকিম আৰু বেছি দীঘল কৰিবলৈ মই নিবিচাৰোঁ বেছি দীঘল কৰিবলৈ হ'লে মানে তোমাৰ ভিডিঅ'টো বেছি দীঘল কৰিলে বহুত দীঘলীয়া হৈ যায় আৰু ইমান দীঘলীয়া হ'লে মানুহে চাই চাই বৰিং পাই যায় সেইটো কাৰণে মই শ্বৰ্টকৈ দিব বিচাৰোঁ সেইটো কাৰণে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা ছাবস্ক্ৰাইব কৰি ল'বা কাষত থকা বেল আইকনটো বজাই দিবা টিং টিং টাং টাংকৈ বজাই দিবা আৰু তেতিয়া মানে কি হ'ব ভিডিঅ'বিলাক আগতীয়াকৈ পাই যাবা চাবলৈ মানে একদম লগালগ গুচি যাব তেতিয়া মই ইয়াত আপলোড দিওঁ মানে তোমালোকৰ তাত লগালগ ভিডিঅ'টো একদম লগালগ গুচি যাব তেতিয়া চাব পাৰিবা সেইটো কাৰণে কৈছোঁ একদম ছাবস্ক্ৰাইব কৰি ল'বা আৰু আজিলৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইমানতে সমাপ্ত মাৰোঁ নেক্সট এটা ভিডিঅ'তহে লগ পাম আৰু দেই হৈ গ'ল ৰেডি হৈ গ'ল হ'ল নাই ৰেডি হৈ গ'ল অঁ এই মানে এতিয়া কি হ'ল কথাটো কি হ'ল এনেকুৱা হৈ গ'ল কথাটো মানে এতিয়া কি তোমাৰ বনোৱাটো দেখালোঁ কটাটো দেখালোঁ বনোৱাটো দেখালোঁ নেদেখালোঁ সেইটো এতিয়া ভিডিঅ'টো এতিয়া মই ইমান গম পোৱা নাই বাৰু বনোৱাটোতো দেখুৱাই নাই গ'ল কাটিলে